নমস্কাৰ, তলৈক্য সোণোৱালৰ বাৰীলৈ আহিলোঁ। বৰবাম গাঁৱৰ বগীগুৰি বৰবাম গাঁও চাওকচোন, ইমান সুন্দৰভাৱে খেতিটো তেওঁৰ ব্যস্ততাৰ মাজতো খেতিটো ইমান সুন্দৰকৈ কৰিছে। বন্ধাকবি ন এইখিনি নে ফুলকবি হ'ব ন? এইখিনি এতিয়া কি আছিলে হেৰিহে বন্ধাকবি মাজে মাজে খুতুৰা আছে ন। কোনফালে নাই উঠিব। মাজত খুতুৰা আছে বন্ধাকবিৰ মাজত, আৰু ইয়াৰ লগে লগে বাৰীখন। তাৰ আগতে আপুনি চাওকচোন, এই মাজৰখিনি ফুলকবি না, বন্ধাকবি। এইখিনি লাই শাক, কিমান এটা সুন্দৰ কালাৰ চাওকচোন, সেউজীয়া কালাৰ। লাই শাকৰ থম ওলালে ন, আগখিনি ওলাইছেগৈ দিলা। অঞ্জলিও ভাল পায় মানে খাই, অঞ্জলিও লাই থম ভাল পায় আগটো। ইমান কালাৰটো কালাৰটো কিমান সুন্দৰ। এক ছেকেণ্ড হৈ গ'ল মোৰ। চাৰিওফালে তাৰ মাজে মাজে তামোল পুলি আছে। খুব ব্যস্ততাৰ মাজত তেওঁ কণ্ট্ৰল দোকান আছে, কণ্ট্ৰল দোকানৰ মাজে মাজে এইখিনি কৰি আছে ইমান সুন্দৰভাৱে। পুখুৰী পাৰত সম্পূৰ্ণ শুদ্ধ ঘৰৰ গোবৰ সাৰৰ প্ৰয়োগ কৰি এই শস্যকেইবিধ তেওঁ উৎপন্ন কৰে। বন্ধাকবি, লাই শাকৰ কালাৰটো হয় হয় হয়। হয় হয়, লাইফ নহয় এইটো এটা চব। এইটো এটা হেৰি হয়, কুঁহিয়াৰ হয় বাৰীতে। ৰেকৰ্ডিঙে নাই হোৱা, নাম্বাৰ নাই। তাৰ মাজতে এজনক লগ পালোঁ বহুত নম্বৰত। নমস্কাৰ 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 নমস্কাৰ। বাকী ঠিক আছে? বাকী ভালেই দেই। ক'ৰ পৰা আহিলে? মই এনেই টাউনৰ পিনে ওলাই গৈছোঁ। টাউনলৈ ওলাই গৈছিলে ন? বহুত নম্বৰত দেখিলোঁ। কাম কাজ কেনেকুৱা চলিছে বৰ্তমান? চলি আছে দেই বৰ্তমান ঠিকে চলি আছে। কি কাম চলি আছে এইকেইদিন? মানে এনেই তেনেকুৱা ঘৰে আৰু। হয় 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 হয়, কাম কাজ ঘৰ বনোৱা আৰু। হয়, ঘৰ চৰ বনাই কামবিলাক লাগি আছে ন? তাতে অলপ ৰৈ আছোঁ। কালি ফাংচন চোৱা হ'ল যে। কালি ফাংচন চালে? ক'ত আছিলে কালি ফাংচন? চহৰীগটাত নিশ্চয়। সোণালী জয়ন্তী আছিলে। সোণালী জয়ন্তী। কোন কোন আলহী আহিছিলে? আমাৰ কুসুম কৈলাশ দা আহিছিলে, আৰু হীৰাথ ভট্টাচাৰ্য, তাৰপৰা কে আহিছিলে, তাৰপৰা বিউটি বাইলুং আৰু গোটেইখিনি আহিছিলে ন? কে ইয়াত আৰু আমাৰ বিউটি বাইলুং আহিছিলে। ঠিক আছে, ভাল লাগিলে আপোনাক, ধন্যবাদ ধন্যবাদ। তো এনেকৈ এজন ভাইটিক লগ পালোঁ। আমাৰ এই যি বাৰীখন মই ইতিমধ্যে দেখাই আছোঁ, তেখেতৰ ভাতৃ হয়। গতিকে চাওক আপোনালোকে, ইমান ব্যস্ততাৰ মাজতো খেতিখিনি কৰি আছে। তামোল পুলি দেখালোঁ বাৰীত, চবেই আছে বাৰীত। খুতুৰা আছে, এটা ডাঙৰ এটা পুখুৰী আছে, বৰ সুন্দৰভাৱে পুখুৰী। তাত মাছ মানে মৎস্য পালন কৰে বুলি ক'ব লাগিব, হয় নাই? সেনেকৈ দেখি আছে। বহুত ধুনীয়াকৈ সুন্দৰকৈ খেতি কৰে। তো মোৰ কাৰণে তেওঁ ইতিমধ্যে খুতুৰা তুলি আছে। কাটা খুতুৰা, জেনেৰেল খুতুৰা যিটো আছে।